সকলোকে নমস্কাৰ। আজি তৃতীয় দিন। আজি এটা দুখৰ খবৰ আছে। ডেটোত আমি যিটো মুৰ্গীৰ পোৱালি দুৰ্বল থকা বুলি কৈছিলোঁ, সেই পোৱালিটো যোৱাকালি মানে ডেটোৰ ৰাতি মৰি গৈছে। গতিকে এতিয়া এটা পোৱালি কমি গৈছে, 49টা আছে আৰু বাকী পোৱালিখিনি ঠিকেই আছে, সকলোখিনি সতেজ হৈছে। আৰু আজি পানীৰ লগত আমি ORS দিছোঁ, এণ্টিবায়'টিক দিয়া নাই, ORS দিছোঁ। আৰু বাকী দানাটো প্ৰি-ষ্টাৰ্টাৰে ইউজ কৰি আছোঁ আৰু প্লেটবোৰ ধুই দিছোঁ। আৰু পানীৰ পাত্ৰটো আমি ধুই উঠিহে দিছোঁ তাত। ORS দিছোঁ আজি আৰু পোৱালিবোৰৰ সৰু সৰুকৈ পাখি আহিছে। এইখিনি আৰু বাকী বেলেগ একো নাই। বাকী সকলোখিনি ঠিকেই আছে, পোৱালিখিনি সতেজ হৈ আছে। আপোনালোকে এটা কথা মনত ৰাখিব, যদি আপোনালোকে কম ঠাইত বেছিকৈ ৰাখে তেতিয়াহ'লে এটাৰ ওপৰত এটা পোৱালি উঠিব পাৰে, তেতিয়াহ'লে তলত থকা পোৱালিবোৰ মৰি যাব পাৰে। সেইকাৰণে আপুনি পোৱালিবোৰ যদি জাম লাগি থাকে, মানে জমা হৈ থাকে, তেতিয়াহ'লে আপুনি গুচাই দিব অলপ অলপকৈ। এতিয়া মাজত হয়তো কোনোবাই পৰি যাব পাৰে, কোনোবাই পৰি গ'লে তাৰ ওপৰত গছকি দিলে তেতিয়াহ'লে মৃত্যু হৈ যাব পোৱালিবোৰ। সেইকাৰণে আপোনালোকে ভালদৰে চাই থাকিব। বাকী সকলোখিনি ঠিকেই আছে।